আপোনালোকৰ সকলোৰে ভালনে? আজি এনেকুৱা এবিধ পনীৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিবিধ 2 মাহমান নিয়মিত ৰূপে খাই পেলাই মোৰ বিভিন্ন শাৰীৰিক সমস্যা দূৰ হৈছে। এইবিধ আন একো নহয়, কাঞ্জি। কাঞ্জি আচলতে এনেকুৱা এবিধ ড্ৰিংক যি পেটত থকা গুড বেক্টেৰিয়াৰ সংখ্যাবিলাক বঢ়ায় আৰু লগতে ভিটামিন B12ৰ এটা ভাল চ'ৰ্চ। আৰু কাঞ্জি খালে বিশেষকৈ মানে এটা ডাঙৰ সমস্যা সমাধান হয়, যিটো মানে ৰাতিপুৱা একে মন আনন্দ লগাকৈ পেট খোলোচা হয়। সেইটো আচলতে ডাঙৰ সমস্যা সকলোৰে, কাৰণ কথা এষাৰ আছে নহয়, হগাতকৈ ৰজা ডাঙৰ নহয় বুলি পেলাই। আৰু লগতে কাঞ্জি যথেষ্টবিলাক উপকাৰিতা আছে, কাৰণ কাঞ্জি নিয়মিত খাই থাকিলে মুড চুইং নহয়, বিশেষকৈ মানে ডিপ্ৰেশ্যনত নাযায়। লগতে চাইনাছৰ কাৰণে ভাল, গেছৰ কাৰণে ভাল। কিন্তু যিসকলৰ মানে এচিডৰ প্ৰব্লেমটো বেছি, তেখেতসকলে কিন্তু বিৰত থাকিব লাগে খোৱাৰ পৰা। কাঞ্জি খালে আচলতে প্ৰথমতে অকণমান অসুবিধা হ'ব পাৰে। মোৰ তেনেকুৱা হৈছিল, পেটটো অকণ ওফন্দি থকা নিচিনা লাগিছিল। পিছলৈ মোৰ এতিয়া এডজাষ্ট হৈ গ'ল। খালি হাই প্ৰেছাৰ থকাসকলে নিমখ আছে কাৰণে কমাই খাব লাগে, আৰু যাৰ এজমেটিক ট্ৰাবল আছে তেখেতসকলে অকণমান গৰম পানী মিলাই পেলাই খাব লাগে, কিন্তু সৰহকৈ নহয়। মই আকৌ কৈছোঁ, কম পৰিমাণে খাব লাগে। বনোৱাটো ভিডিঅ'টোত দেখিছিলে, 2টা বিট বাকলি সৈতে ভালকৈ ধুই পেলাই কাটি তাতে 1 চামুচ নিমখ, ক'লা নিমখ দিব লাগে, আৰু 1 চামুচ সৰিয়হৰ গুড়া দি পেলাই পানীখিনি বিশেষকৈ মই উতলাই থৈছোঁ। ক্ল'ৰিন ফ্ৰী পানী হ'ব লাগিব। উতলাই পেলাই ঠাণ্ডা একেবাৰে ঠাণ্ডা কৰাৰ পিছত তাত দি পেলাই 3 দিন থৈ দিব লাগে। মানে প্ৰথম দিনাখন পাৰিলে অকণ ৰ'দত দিব লাগে, আনি পেলাই ছাঁত থৈ দিব লাগে। তেনেকৈ 3 দিনৰ পিছত খাব পৰা হৈ যায়। আৰু লগতে আৰু এটা বেটছ, মানে ছেকেণ্ড দিনাখন আৰু এটা বেটছ বনাব লাগে। তেতিয়া সেইখিনি শেষ হোৱাৰ পিছত খাব পাৰি। কাৰণ মই বেছিকৈ নবনাওঁ, মই কম পৰিমাণে বনাই পেলাই ৰেগুলাৰ খাওঁ, মানে ফ্ৰিজত থ'বলগীয়া মোৰ নহয়। আমাৰ অসমীয়াসকলৰ এবিধ ভাল কাঞ্জি আছে নহয়, মানে পইতা ভাত, পানী দিয়া ভাত। আমাৰ পূৰ্বপুৰুষসকলে যথেষ্ট পৰিমাণে খাইছিল কাৰণে তেখেতসকলে যথেষ্ট হেল্ডি হৈও আছিল। কাঞ্জিত আচলতে ভিটামিন B12 ভৰপূৰ, আৰু কাঞ্জি খালে মানে চুলি ছালৰ সমস্যাও দূৰ হয়, মুখৰ উজ্জ্বলতা বাঢ়ে। আৰু যিসকলৰ পেচাবৰ নলীত ইনফেকশ্যন, মানে UTI আছে, তেখেতসকলৰ কাৰণে যথেষ্ট ভাল, কাৰণ কাঞ্জি খালে পানী খোৱা চাহিদাটো বাঢ়ে। লগতে এলজাইমাৰ ৰোগীসকলেও ভাল। খালি মানে 3 দিনৰ পিছত অকণমান টেঙা হৈ যায় কাৰণে পেটত এচিড বেছিকৈ থকা মানুহসকলে অকল খাব নালাগে। অভাৰঅল কাঞ্জি কিন্তু এবিধ ইমিউনিটি বুষ্টাৰ ড্ৰিংক। গতিকে মই মানে প্ৰথমতে নেটৰ পৰা চায়েই মই বনাই পেলাই খাইছিলোঁ, আৰু যেতিয়া মোৰ প্ৰব্লেমবিলাক দূৰ হ'ল, সেইকাৰণে ভিডিঅ'টো আচলতে আপোনালোকৰ ওচৰলৈ নবঢ়াই নোৱাৰিলোঁ। আজিলৈ আহোঁ, বাই।